কবিতা গভীর অনুভৱৰ ৰসোত্তীৰ্ণ শব্দশিল্প, প্ৰতীক উপমা আৰু অৰ্থপূৰ্ণ ছন্দোদীপ্ত কল্পনাৰ বহিৰ্প্ৰকাশ। কবিতাই কঢ়িয়াই জীৱনবোধৰ ভাৱাবেগৰ দ্যুতি। এজাক বৰষুণৰ বিষাদ পুতলি, স্বনিৰ্বাচিত ৬০টা কবিতাৰ সংকলন। কবি প্ৰাঞ্জল প্ৰতিম খনিকৰ। প্ৰকাশক উত্তৰণ প্ৰকাশন, কাৰেং, বৰদুৱাৰ মুখ, জয়সাগৰ, শিৱসাগৰ, অসম। এজাক বৰষুণৰ বিষাদ বুটলি কাব্যগ্ৰন্থৰ এটি কবিতাৰ আবৃত্তি। কবিতা অৰণ্য এনেকৈ সুন্দৰ। আবৃত্তিকাৰ ডক্টৰ বুলবুলি খনিকৰ। আহক আমি একেলগে কবিতাটি ৰসোচ্চাদন কৰোঁ। আবৃত্তি কৰিবলৈ লৈছোঁ কবি প্ৰাঞ্জল প্ৰতিম খনিকৰৰ কবিতা অৰণ্য এনেকৈ সুন্দৰ। এগছ বন্তিৰ আলোকত উজ্বলিব হৃদয়, সময়বোৰ শাৰী পাতিব, উমলিব তোমাৰ সতে প্ৰসাৰিত দুহাতেৰে দূৰ দিগন্তলে। আমি চাই থাকি হাঁহিম আবেগত, চকুৰ পতাত নাথাকিব কোনো লোভা, কপটতা কিম্বা বিচ্ছিন্নতাৰ বিষাদ। অৰণ্য এনেও নিৰ্জন, পশু পক্ষীৰ মাতেৰে সৰব হলেও তোমাৰ মোৰ বাবে নিৰ্জন। অৰণ্যটো আছে গীত সংগীত, তাল মান লয়, হৃদয়ৰ নিজস্ব অনুভূতিৰ সিদ্ধ, আদিম অথচ চিৰচৰি। কোনোবা কাহানী বা চাইছিলা জানুৰৈ অৰণ্যৰ জঠৰতা? অব্যক্ত হলেও এক নিজস্ব আপোনতা, হৃদয়ৰ কোনখিনিত হেৰুৱাই পেলাইছিলা স্বপ্নমধুৰ আকুলতা? অৰণ্য এনেকৈ সুন্দৰ, ওখ চাপৰ, জেং আৰু জাবৰ, খাল বাম, নদী আৰু শুকাই যোৱা সাগৰ। অৰণ্য সঁচাই এনেকৈ সুন্দৰ। অৰণ্যটো থাকিব লাগে আদিম নীৰৱ